দেখিছে দেখিছে এইয়া ছোৱালীকেইজনী খেলি খেলি এতিয়া ঘৰ সোমাইছেহি আহি দেখিছে গোটেই দিনটো গাঁও ফুৰি থাকে সিহঁতক কিবা এটা কওক গম পাইছেনে সিহঁতি নহ'লে একেবাৰে মোৰ কথা নুশুনে আপুনি আহিব দুদিনৰ মূৰত চাৰিদিনৰ মূৰত সিহঁতি মোৰ কথা একো নুশুনে কিন্তু দেই আপোনাৰ ছোৱালী আপুনি চম্ভালিব হ'ব তুমি তেনেকৈ নকবা দেই মোৰ ছোৱালীকেইজনী ইমান দিনৰ মূৰত মই লগ পাওঁ গালি পৰা কথা নকবাই তুমি মোৰ ছোৱালীকেইজনী একদম লক্ষীমা আহা মোৰ ভাল ছোৱালী এইকেইজনী যোৱা তুমি ভিতৰত আমাৰ কাৰণে আজি মাংস ভাত এইবোৰ ৰেডি কৰাগৈ ন মা অঁ বাবা আপুনি আহিলেহে আমাক মাংস আনি খুৱায় নহ'লে মায়ে সদায় ভাজি ভাত খুৱায় জানেনে মায়ে আমাক একো ভাল বস্তু নোখোৱায় হ'ব মা মই আহিছো নহয় যি খোৱা চব আনি দিম দেই ঠিক আছে হ'ব দিয়া হ'ব বাবা মই আহোঁ হাত ভৰি ধুই ৰ'বা বাবা কেতিয়া আহিলা মা এই মাত্ৰ পালোহি তহঁতি কলৈ গৈছিলিনো গোটেইকেইজনী বাবা গাঁৱৰ খেলপথাৰ খেল হৈ আছে তাকে চাবলৈ গৈছিলোঁ হ'ব বেছি দূৰত ঘূৰি নুফুৰিবা দেই ওচৰতে থাকিবা বেছি দূৰলৈ নাযাবা দেই হ'ব বাবা ময়ো যাওঁ হাত ভৰি ধুবলৈ আমালৈ কি আনিছা খাবলৈ কি খাবা চব লৈ আহিছো মাংস লৈ আহিছো মিঠাই লৈ আহিছো দেই বাবা বহক আকৌ পানী চানী খাব লাগে নহয় অকণমান পানী আনি দিওঁগৈ মই হ'ব মা যা তহঁতি হাত ভৰি ধুই আগৈ একেলগে চাহ খাম যা ঠিক আছে বাবা আহি আছোঁ কি হ'ব মোৰ ছোৱালীকেইটা আহিলে অহা সময়তে মাকে খং কৰিব গালি দিব খালি মোৰ লক্ষ্মী বেটী সেইকেইটা মোক গালি দিবলৈ কয় মোৰ মা আছে এইকেইটা লক্ষী হয় মোৰ এৰা চাহ তাহ বনালানে মোৰ বেটী কেইজনীৰ লগতে মই খাম বহি পেলাই লৈ আনা মোৰ চাহ তাহ অঁ হ'ব বনাই আছোঁ অকল ছোৱালীকেইজনীক লৈয়ে একদম পগলা হৈ থাকে কি যে কবা ছোৱালীকেইজনীয়েতো মোৰ চব সকলো ময়ো যাওঁ কাপোৰ কানিবোৰ সলাই লওঁগৈ অলপ ঠিক আছে মাজনী তোমালোকে ভালকে থাকিবা মাৰ কথা শুনিবা দেই মোৰ আকৌ যাবলৈ হ'ল নহয় এইবাৰ আহোঁতে কি লৈ আহিব লাগিব তোমালোকলে বাবা মোলৈ চোলা আনিবা আৰু মোলৈও চুইজাৰ লৈ আহিবা মোলৈ কিন্তু পুতলাহে লাগিব বাবা মোলৈ ধুনীয়া চাই পুতলা এটা লৈ আহিবা হ'ব মা তোমালোক তিনিজনীৰ কাৰণে যি লাগে মই চব লৈ আহিম দেই তোমালোকে খালি মাৰ কথা শুনিবা আৰু বেছি দূৰলৈ অকলে ওলাই নাযাবা দেই গ'লে মাক লগত লৈ যাবা ঠিক আছে অঁ বাবা এইবাৰৰ পৰা মাক লগত লৈ যাম বাবা মই হ'লে কাকো ভয় নকৰোঁ আকৌ মই ভয় চয় কৰি থাকিবলৈ নাই আকৌ কোনোবাই মোক জোকাবলৈ হ'লে ময়ো উল্টাই দি দিম নাপায় নহয় কাজিয়া কৰিবলৈ নাপায় নহয় নাপাই চাপাই মই নাজানো আমাৰ লগত কোনোবাই কাজিয়া কৰিবলৈ আহিব ময়ো উল্টাই দি দিম কৈ দিছোঁ কিন্তু বা তই যে সদায় কাজিয়া কৰোঁকেই থাক পাই ভয়ে লাগে বাবা এই বৰ ডাকু একদম জানানে বিৰাট গুণ্ডা একদম মানে হ'ব মোৰ ল'ৰাহে তাই ছোৱালী নহয় মোৰ কাৰণে তাই ল'ৰা হয় তাই গোটেইখিনি চম্ভালিব লাগিব হয় নহয় মাজনী অঁ বাবা মই একদম চব চম্ভালিম মই সিহঁতক পূৰা চাই থাকিব লাগিব সিহঁত দুজনী আমাৰ ল'ৰা নাই কি হ'ল আমিয়ে চাব লাগিব চব ঠিক আছে মা তহঁতি ভালে থাক দেই মই যাওঁ মই আহিম তহঁতলৈ কি লাগে মই লৈ আহিম সকলোখিনি দেই আৰু পঢ়া শুনা কৰিবা কিন্তু
হ'ব বাবা, আমি পঢ়িম, আপুনি চিন্তা নকৰিব। ঠিক আছে, তুমি ইহঁতক চাবা দেই, ছোৱালীকেইজনীক অকলে এৰি নিদিবা। অঁ অঁ, আপুনি কিন্তু বহুত দিন লগায় আকৌ দেই। মই অকলে ছোৱালী 3জনী লৈ থাকিবলৈ বহুত দিগদাৰ হয়, গম পাইছেই নহয় কথাটো। সময় পালে গুচি আহিব। ঠিক আছে, কেলে মোৰ এইটো ল'ৰাৰ নিচিনা ইমান দম থকা ছোৱালী এজনী আছে, তুমি কি ভয় কৰিব লাগে নহয় জানো? হ'ব, ঠিক আছে বাৰু দেই, থাকা তোমালোক ভালকে। বাই বাই বাবা, বাই বাই। অঁ, বাই বাই বেটা, বাই বাই, থাকিবা দেই মাজনীহঁত। অঁ মা, বাবা আৰু কিমান দিনৰ মূৰত আহিব? মোৰ পুতলাটো আনি দিম কৈছে আকৌ। পাই আনি দিলে আৰু মই চবকে দেখুৱাব পাৰিম আৰু ধুনীয়া পুতলাটো। হ'ব, বাবা গৈছেহে, তহঁতৰ পুতলা লগা হ'লেই। আহিবলৈ দে আগে ঘূৰি। যা, তহঁত এতিয়া কিতাপ পঢ়গে, দেউতাৰে কৈ থৈ গৈছে নহয় তহঁতক পঢ়িবলৈ। যা। অঁ মা, আমি পঢ়োঁগৈ, বৈ ভণ্টি, বৈ আমি ৰুমলৈ যাওঁ, বৈ পঢ়োঁগৈ। এৰা, বাপেকটো গৈছেগৈ, চিন্তাই লাগে মোৰ। কি যে কৰিম, তিনিজনী ছোৱালী লৈ অকলে ঘৰখনত থকা, কমনো চিন্তাৰ কথা নে? পাছে মাজুজনী ছোৱালীলৈ মোৰ ভয় নাই, তাইতো বৰ ডাকু। বাকী দুজনীহে খালি একে ঠেন বেন, সেই দুজনীক লৈহে বেছি চিন্তা মোৰ। তাকেহে পায়, সোনকালে ইহঁতক বিয়া দিব পাৰিলে মোৰ অকণমান চিন্তাটো দূৰ হ'ব। পাছে আজি তহঁতৰ স্কুলত কেনেকুৱা গ'ল দিনবিলাক? তহঁতৰ পঢ়া শুনাবোৰ ঠিকে চলিছেনে? ভালকৈ পঢ়িবি আকৌ, জানই নহয় দেউতাই তহঁতৰ কাৰণে কিমান কষ্ট কৰিছে। পাহাৰে ভৈয়ামে গৈছে গাড়ী চলাই। ভালকৈ পঢ়িবি দেই মাজনীহঁত। অঁ মা, ভালকৈ পঢ়িব লাগিব, নহ'লে কেনেকৈ হ'ব? দেউতাই সদায়তো আমাক আৰু গাড়ী চলাই খুৱাব নোৱাৰে, আমি কিবা এটা কৰিব লাগিব নহয়। বাৰু, চাম নহয় পৰীক্ষা কেনেকুৱা হয়। অঁ মা, মোৰো ভাল হৈছে। বাৰ কেনেকুৱা হৈছে জানো, মই নাজানো দেই। মা, মোৰো ভালেই হৈছে, 2 এটাহে এৰিছোঁ মা। ইমান চিন্তা কৰিব নালাগে, 5 মাৰ্কৰ ওপৰতো মই আকৌ নম্বৰ পাম। মা, যোনদিনা কৰি দেখুৱাম সেইদিনাহে গম পাবা। এতিয়া ছোৱালীয়ে একো কৰিব নোৱাৰে বোলে মূৰত ভৰাই লৈছে। হ'ব, গম পাইছোঁ। তই যে কিবা এটা কৰিবি, তই চাগে কিবা কাম কৰিবলৈ গ'লেও তই চাগে মাৰপিটেই কৰিবি নহয়, তেনেকুৱাহে লাগে মোৰ দেই। অঁ, মোৰ লগত তেৰি বেৰি কৰিলেতো মইতো আৰু তেনেকুৱাই কৰিম। বাকী সিহঁতি জানে সিহঁতৰ কথা। হয় দেই, ভয়ে লাগে পাই। ভণ্টিয়ে যে চাকৰি কৰিব গ'লে কি হ'ব, ভয় লাগে পাই। বা, প্ৰথম দৰমহাত কিন্তু মোক একদম ধুনীয়া কাপোৰ এযোৰ দিব লাগিব দেই। বেলেগক কি দিয়ে কি নিদিয়ে মই নাজানো, কিন্তু মোক হ'লে দিবই লাগিব পাই। ঠিক আছে, হ'ব, সময়ত দেখা যাব ভণ্টি, কি দিব পাৰোঁ নোৱাৰোঁ। বৈ, বহুত দেৰি হ'ল নহয় কথা পাতিয়ে। শুওঁগে, কাইলৈ আকৌ স্কুল আছে নহয়। ঐ, কাপোৰখন ভালকৈ ল আকৌ, মোৰ পিনে নায়েই দেখোন। হেই, তই ভালকৈ লচোন, তই ল'ব জনা নাই আকৌ। মোৰ পিনেওতো নাই, দেখা নাই জানো? তই ঘূৰিয়াই এতিয়া ফালিবিয়ে লেপ যি দেখিছোঁ। হ'ব যা, তই অকণমান সিফালে ফিট হৈ দে, ইমান বেকাকৈ শুইছ, মোলৈ জেগাই নাই। হ'ব যা, এতিয়া শুই থাক দেই, আৰু দিগদাৰ কৰি নাথাকিবি কিন্তু। অ' মা, দেখিছনে এই লেপখনে মোক ভালকৈ দিয়া নাই, কি যে কৰি আছে নহয় টানি টুনি। হ'ব, তই এখন কাইলৈ পৰা বেলেগ লেপ ল'বি, মই আজি এখনে যেনে তেনে চলোঁ আৰু। কাইলৈ তই বেলেগ ল'বি, মই বেলেগ ল'ম। ৰাতি শুওঁতে হুলস্থুল কৰি থাক খালি। হেই যা, সেইজনী কথা ক'বলৈ নাহিবি। কি হ'ল তহঁতৰ যে কালি ৰাতি হুলস্থুল শুনি আছোঁ, একে ৰুমত হুলস্থুল যে,
তই যে চিঞৰ বাখৰ লগাইছ ৰাতিখন কেলে হা তহঁতৰ ইমান কাপোৰক লৈ পেলাই হুলস্থুল লাগে যে দেউতাই এবাৰ আহিলেই হ'ল দেউতাক দি পেলাই তহঁতৰ দুইজনীকে দুখন কম্বল বেলেগ বেলেগ আনি দিব ক'ব লাগিব কাপোৰৰ হৈ চিঞৰ বাখৰ সিহঁতৰ ৰাতি হুলস্থুল ওচৰৰ মানুহে কি বুলি ভাবিব হা সেইকণো বুজি নাপাওঁ অ' মা মই হ'লে একো কোৱা নাই এইজনীহে কাপোৰখন টানি ফুৰিছে হা এবাৰ ভৰিখন বেকা কৰি শুব এবাৰ চিধা কৰি শুব হা এবাৰ কাপোৰখন নাই বুলি চিঞৰিব এইজনী এক দিবি বেলেগ বিচনা এখন হ'ব মা আজিৰ পৰা নহয় দিয়া আৰু আজিৰ পৰা মই বেলেগ এখন লেপ লৈ শুম অ' মা মোকো এখন বিচনা লাগিব দেই ময়ো অকলে অকলে শুম বাহঁতক অকলে দিলে নহ'ব নহয় মোকো লাগিব ঐ এইজনী হা বাথৰুমলৈ অকলে যাব নোৱাৰে তাই আকৌ অকলে শুবলৈ আহিছে হ'ব আগে বায়ে দুজনীকে ভালকৈ যোগাৰটো দিওঁচোন যা এতিয়া দেৰি হ'ব এইবিলাক কথা পাতি থাকোঁতে যা বেলেগ ল'ৰা ছোৱালীবোৰ গ'লেই স্কুললৈ ব'ল ভণ্টি দেৰি হ'ব বৈ আৰু দেই অঁ যা আকৌ কাৰো লগত কাজিয়া কৰি নাহিবি আৰু দেই নকৰোঁ কাজিয়া চিন্তা কৰিব নালাগে আইঅ' লোকৰ বোলে ল'ৰাহে কাজিয়া কৰি আহে মোৰ এই ছোৱালীজনীৰ পৰাই মই মানে কমপ্লেইন শুনি আমনি লাগিলে আৰু দেই ইমান ডাকু ছোৱালী এইজনী যাওঁ পাই ভাতলৈকে যাওঁ পাচলিও কাটিবলৈ আছে মোৰ যাওঁ পাই দেৰিয়ে হ'ব নহ'লে আকৌ ইহঁত পাবহিয়ে জোঁৱাই কলৈ গ'ল মাকন আৰু ভাগিনকেইজনীকো দেখা নাই নেকি তাহাঁতি ঘৰত অঁ ককাইদেউ ভালেই আছোঁ আপোনাৰ কি খবৰ বহুত দিনৰ মূৰত আহিলে যে ইমান দিনে খা খবৰে নাই মই তাকে ভাবি আছোঁ ককাইদেউনো কিয় অহা নাই এনেইতো মাজে সময়ে এপাক মাৰেহিয়ে নকবি আই কেনেকৈনো আহোঁ বয়সো হৈ আহিছে তাতে ল'ৰা ছোৱালী দুইটা বাহিৰলৈ গ'ল কাম কৰিবলৈ ঘৰত বৌয়ে আৰু ময়েহে আছোঁ ঘৰখন এৰি থৈ আহোঁ বুলিও আহিব নোৱাৰোঁ গৰুৱে ছাগলীয়ে পথাৰে কোনোফালে নাচালে নহয় গম পাইছ ভালেই কৰিলে নবৌকো লৈয়ে আহিব লাগিছিলে কিয় লৈ নাহিলে নবৌক নবৌৰে আহিলে আকৌ ঘৰৰ হাঁহ কুকুৰা গৰু ছাগলী এইবোৰনো কোনে চাব সেই বুলিয়ে তেওঁক থৈ আহিলোঁ মই বোলো তুমি থাকা ঘৰ ৰখীয়া হৈ ময়ে আহোঁগৈ বনীজনীৰ ওচৰৰ পৰা ভালেই কৰিলে পাছে গাঁৱৰ খবৰ কওকচোন কাৰ কেনেকুৱা কি কথা কি বতৰা চব ভালেই আছে চবৰে ভাল তহঁতৰ কেনেকুৱা খবৰ জোঁৱাই আহিছেনে অঁ মাজতে এবাৰ আহি গ'লহি তাকেহে বহুত দিন দূৰৈ ভাড়া মাৰিবলৈ যাব লাগে যে সেইকাৰণেহে পটককেনো আহোঁ বুলি ক'ত আহিব পাৰিব আৰু পাছে ছোৱালীকেইজনীক দেখা নাই যে ক'লৈ গ'ল সিহঁতি ছোৱালীকেইজনী স্কুললৈ গৈছে ৰ'ব আহিলে এতিয়া আপোনাক একেবাৰে কি কৰোঁ কি নকৰোঁ কৰিব মামা আহিছে ইমান দিনৰ মূৰত বুলি মামা আমালৈ কি আনিছা পিঠা চিঠা দি পঠিয়াইছে নাই মামীয়ে মোৰ আকৌ বহুত ভাল লাগে দেই তোমালোকৰ তাৰপৰা অনা পিঠা লাড়ুবোৰ খাবলৈ ৰ আনিছোঁ টোপোলাটো মাৰ ওচৰতে আছে যা খাগৈ মামা আপোনাৰ খবৰ কেনেকুৱা গাটো ভালে আছে নহয় মামীক কিয় লৈ নাহিলে মামা এইবাৰ কিন্তু পৰীক্ষা শেষ হ'লে আপোনালোকৰ তালৈ যাম আৰু দাদাহঁতৰ বিয়া পাতিলে কিন্তু মইতো থকাকেই যাম তহঁতি যাবিনে নাযাৱ মই আকৌ যাব নোৱাৰিম নহয় মোৰ পৰীক্ষা হ'ব হায়াৰ ছেকেণ্ডেৰী তহঁতিয়ে যাবি আৰু হ'ব তোমালোক চবেই যাবা দেই মই তাকে মাতিবলৈহে আহিলোঁ তোমালোক যাবা দেই নগ'লে আকৌ বেয়া পাব নহয় মামীয়ে
তাকেহে বিয়ালৈ এতিয়া যদি সিহঁতৰ দেউতাক আহে তেনেহ'লে যাম আৰু গোটেইখনে মিলাই মেলি। মাজনী যাচোন যা, মমাইলৈ চাহ একাপ বনাগে যা। অঁ মা, মই বনাই আনো। মামা এইবাৰ কিন্তু থাকিব লাগিব দেই দুদিনমান, পটককৈ গুচি গ'লেই নহ'ব আকৌ। অঁ মাজনী, মই দুদিনমান থাকিম দে বাৰু। তহঁতৰ ক'ত কি কি আছে কৰি থৈ যাব লাগিব নহয়, জেওৰা চেৰুৱাবোৰ ভালকৈ, হয় নহয় বাৰু? মামা, মোক খেলিবৰ কাৰণে সৰুকৈ ঘৰ এটা বনাই দিব লাগিব। অঁ হ'ব দিয়া, তোমাক খেলিবলৈ সৰুকৈ ঘৰ এটা বনাই দিম মই দেই। তুমি খালি ভালকৈ পঢ়িবা আকৌ। এইজনী যে কি কি কৈ থাকে নহয় হে। মামা, আমাৰ গাৰ্ডেনখন ইমান ধুনীয়াকৈ চাফা কৰি দিলে, বহুত ভাল লাগিছে পাই। অঁ তোমালোকে খালি ইয়াত হেৰি কৰিবা, কিনাৰে কিনাৰে ফুল ৰুবা, সময়মতে পানী দিবা দেই। তোমালোকে অকণমান এইবিলাক সজাই পৰাই ধুনীয়াকৈ চাফা কৰি ৰাখিবা আৰু। মই এদিনহে কৰি দিলোঁ দেইবা, মই দেখুওৱা মতে তোমালোকে কৰি যাবা। ঠিক আছে মামা, এইবাৰৰ পৰা মই ইয়াত ফুল ৰুম আৰু সময়মতে অলপ চলপ শাক পাচলিও কৰি দিম। অঁ হ'ব হ'ব, ভাল ছোৱালী। এইজনী ছোৱালীৰ নিচিনাহে হ'ব লাগে। সিহঁতি একো এটা নকৰে যেন পাইছোঁ দেই ভণ্টি। তই অকণমান কৰিবলৈ শিকাবি। ল'ৰা ছোৱালী বুলি কথা নহয় নহয়, নিজৰ ঘৰ দুৱাৰ সজাই পৰাই ৰখা নিজৰ দায়িত্ব। হ'ব ককাইদেউ, জোঁৱাই আহিলে কেতিয়াবা অকণমান কৰে, তেওঁ সেই আহে আৰু পিছদিনাখন যাবলেই হয় নহয়। এইবোৰ ক'ত চাব তেওঁ সেই ছোৱালীকেইজনীক কি খোৱা কি বোৱা সেইখিনিহে চায় আৰু। সেয়া এসোপামান বজাৰ কৰি দি থৈ গুচি যায় আৰু। ব'লক ককাইদেউ, ভাত বাঢ়িলোঁ। ব'ল মাজনীহেঁত, তহঁতিও ব'ল মমাইৰ লগত খাই ল'বিগৈ। ব'লা ব'লা মাজনীহেঁত, বৈ আজি একেলগেই খাওঁ বৈ ভাত সাজ। অঁ মই কিন্তু মামাৰ ওচৰতে বহিম আকৌ দেই। হ'ব হ'ব, বৈ তই মামাৰ ওচৰতে বহিবি। ব'ল তেহে তোলৈ মামাই দি থাকিব ন মাছকণ মাংসকণ। হ'ব দে বৈ। ঐ তহঁতি এতিয়া মমায়ক আমনি কৰি নাথাকিবি, ইমান দূৰ বাট আহিছে। যা এতিয়া মমাক অকণমান জিৰাবলৈ দেগে যা। ব'লক মামা, আপোনাক বিচনাখন ঠিক কৰি দিয়া আছে, অকণ জিৰাই ল'বগৈ ব'লক। অঁ মামাই মোক সাধু কথা ক'ব আকৌ, মই আজি মামাৰ লগতে শুম। পাহৰিলোৱে অ' মাজনী, সাধু কথা পাহৰিলোৱে। এতিয়া মনত নথকাও হৈছে নহয় মোৰ। ব'লা ব'লা, মই অকণমান জিৰাই লওঁ দেই মাজনী, তাৰপিছত তোমাক সাধু কথা ক'ম। ঠিক আছে মামা, তুমি অকণমান জিৰাই লোৱা। এৰা ভণ্টিজনীও তাকে হেপাই, তিনিওজনী ছোৱালীয়ে তাকে ভাল হ'লেই হয় আৰু পাই। বৰ্তমানটো ভালেই, আগলৈকো ভাল হ'লেই হয় আৰু। এৰা অকণমান শুইয়ে লওঁ পাই, ভাগৰ লাগিছে। ককাইদেউ আৰু দুদিনমান থাকিব লাগিছিল, ইমান সোনকালে যাবলৈ ওলালে। নহয় অ', ঘৰত সেয়া নবৌৱেৰে অকলেই আছে নহয়, গোটেই সোপা চম্ভালিবলৈ হ'লে মূৰটো গৰম হ'ব। সেইকাৰণেহে ওলাইছোঁ। আকৌ এবাৰ লগে ভাগে আহিম দে দুদিনমান থকাকৈ। আৰু তইও যাবি এপাক জোঁৱাই আহিলে। যাম ককাইদেউ যাম, এহেঁতৰ খালি পৰীক্ষা চৰীক্ষাবোৰ শেষ হৈ লওক, তাৰপৰা এপাক গৈ আহিমগৈ। খবৰ এটাও লৈ আহিব লাগিব। মামা ময়ো যাম এতিয়া, ময়ো যাম তোমাৰ লগত। মাজনী মাহঁতৰ লগতে আহিবা দেই। এতিয়া আকৌ মই এটা টিকটহে কৰিলোঁ দেইবা, তুমি মা দেউতাৰ লগত আহিবা। ঐ পৰীক্ষা নিদিয় নেকি, তই যে মামাৰ লগত যাবলৈ ওলাইছ
হা একো বুজি নাপায় এইজনীয়ে লগ এটা হ'লেই হ'ল আৰু হ'ব হ'ব দেই দেউতা আহিলে আমি চব যাম একেলগে যাম দেই এতিয়া মামা যাওক দেই বা অঁ তহঁতি এনেই কৈ থাক সদায় মিছাকে কৈ থাক মামা ঘৰলৈ যাম তহঁতি এনেই মোক ঠগি থাক মামাৰ লগত যাবও নিদিয় তহঁতি মোক হ'ব মা মই এইবাৰ আহিম নহয় বহুত দিন থাকিম দেই বা তুমি নেকানিবা এজনী নেকানিবা ঠিক আছে ককাইদেউ গৈ থাকক নহ'লে আকৌ গাড়ীখন নেপাবগৈ আকৌ বহুত দূৰ খোজকাঢ়িব লাগিব ব'লক মামা আপোনাক আগবঢ়াই থৈ আহোঁগৈ মাক আমনি নকৰিবা দেই তোমালোকে মাৰ কথা শুনিবা ঠিক আছে বাৰু মই আহোঁ দেই আইজনীহঁত তহঁতি মোক সদায় মিছা কথা কওঁ মামাৰ লগত যাবগৈ নিদিয় মোক তহঁতি মই স্কুলো নাযাওঁ মই নপঢ়ো যা তহঁতি যি ক কৈ থাক মোক নামাতিবি তহঁতি মা মোৰো যাবলৈ মন যায় কিন্তু পৰীক্ষাটো আছে নহয় পৰীক্ষা শেষ হ'লে আমি বাবাক লৈ আমি সকলোৱে যাম দেই তালৈ অঁ হ'ব দে গুৱাহাটীখন ফুৰাও নাই নহয় চব ফুৰি আহিবি চিৰিয়াখানাৰ পৰা ধৰি চব উমানন্দ মন্দিৰ চব চাই আহিব পাৰিবি অঁ মা ভালেই হ'ব দে